এয়া হৈছে ৰাতিপুৱা চাহকাপ, একেবাৰে চিম্পল চাহ, কম চাহপাত দি লাল চাহ বনাইছিলোঁ। এয়া দিছোঁ দেউতাক, আৰু মই চাহ খাব সময় নাপালোঁ। প্ৰথমতে গা ধুব গ'লোঁ, তাৰপিছত দেউতাই বজাৰৰ পৰা আনিছিলে কাৱৈ মাছ। মই কাৱৈ মাছ বাচি পোৱা নাছিলোঁ আগতে, বেলেগ মাছ বাচি পাইছোঁ বাৰু, কিন্তু কাৱৈ মাছ, ডাঙৰ মাছো তেনেকৈ বাচি পোৱা নাই। মানে ফালিব নালাগে, কাটিব নালাগা মাছে বাচি পাইছোঁ। এতিয়া এয়া মাছ বাচি পোৱা নাই, আৰু মই জানা নাছিলোঁ যে কাৱৈ মাছে মোৰ হাতৰ অৱস্থা নোহোৱা কৰিব। তাৰপিছত মাছ বাচিলোঁ, বাচি উঠি গম পাইছোঁ যে এই মাছ মোৰ দ্বাৰা বাচা নহ'ব, আৰু জীৱনত কেতিয়াও নাবাচোঁ, সম্ভৱেই নহয় মোৰ পক্ষে। কেওফালে মুখতহে চাবনে ক'ত কাঁইট, আৰু পিঠিতহে চাবনে ক'ত চাব, কোনফালে থাকে গমেই পোৱা নাযায়। কোনে বাৰু কাৱৈ মাছ বেছি ভাল নাপায় জনাবচোন, আৰু খাই কোনে ভাল পায়? মই খায়ো বৰ এটা টেষ্ট নাপাওঁ দেখোন, নাজানো আৰু কি। তাৰপিছত কিবাকৈ বাচিলোঁ গোটেই হাতৰ অৱস্থা নোহোৱা কৰি, আৰু নিমখ হালধি সানি অলপ সময় থৈ দিলোঁ। জীৱনত আৰু কাৱৈ মাছ নাবাচোঁ, গোটেই হাতৰ অৱস্থা নাই। ক'ত কটা আছে কাৱৈ মাছৰ, মাছটোহে জানে। গোটেই ধৰোঁতে ছাল যায়, এয়া হাতৰ পিছফাল পৰ্যন্ত মোৰ ছাল গৈছে। আৰু জীৱনত কাৱৈ মাছ নাবাচোঁ, লাগিলে নাখাওঁ, লাগিলে ঘৰত গালিয়ে খাম, কাজিয়া কৰিম, কিন্তু কাৱৈ মাছ নাখাওঁ। বাপৰে, হাতখন মোবাইলটো ধৰিব পৰা নাই মই ভালকৈ, এতিয়া কিবা ফুলি গৈছে। এইবিলাক কিবা কিটিপ আছে নেকি কাৱৈ মাছ বাচা, ক'বচোন দেই। মোৰ দ্বাৰাতো নহ'ব, আৰু জীৱনত নাবাচোঁ, ফেইলাৰ মই পূৰা। দাঁতৰ প্ৰব্লেম হৈ আছিল নহয়, আহিলোঁ আৰু ভাল কৰাৰ কাৰণে উইথ ব্ৰাদাৰ। আজি দাঁত ভাল কৰিয়ে যাম তাৰমানে। হেল্ল'। मोगेम्बो खुश हुआ। छोटी बच्ची हो क्या? A few moments later. तेरी सासू माँ के घर में गजनी क्यों ला? A few moments later. Music. দাঁত চাফা কৰি আহি গ'লোঁ, এইখিনিত ফুটা হৈ আছিল, ভাল হ'ল। ধুনীয়াকৈ কৰিছে ভাইটিয়ে, হয় ধুনীয়াকৈ চিনচিয়াৰলি কৰিছে। কাৰোবাৰ দাঁতৰ প্ৰব্লেম হ'লে ক'ব দেই, ধুনীয়াকৈ কোনো হেৰি নোহোৱাকৈ আৰামছে, জলবাজি নাই আৰু আহিব পাৰে। খিনিয়েতো কৰিব পাৰিবই, ধুনীয়াকৈ আছে, লাৱনীতে আছে, লাৱনী আছে। গোল নেমুৰ আচাৰ বনাবৰ কাৰণে এনেকৈ পিচকৈ কাটি থৈ দিয়া আছে। अच्छा हमको सिखा रिया है। शाबाश बेटा, গোল নেমুৰ আচাৰ बहुत बढ़िया मुन्ना। গোল নেমু আচাৰ বনাবলৈ এয়া কাটি ৰ'দত শুকুৱাই লৈছোঁ। অ'কে।